Good morning guys and welcome back to my YouTube channel. To মোৰ অন্য এটা ভিডিও লৈ আপোনালোক সবকে স্বাগতম জনালো আৰু মোৰ অসুখ হৈ থকা কাৰণে একেদিন লং ব্লগ আপলোড কৰিবলৈ পৰা নাই গাইস আপোনালোকে লং ব্লগ পাব মানে একেদিন লং ব্লগ বনোৱা নাই যে পাহৰি গৈছো কি ক'ব লাগে তো গাইস বাৰে বাৰে মই নবনা আৰু এটাকে বনাম ভুল হৈ গলে এডিটিং কৰি দিম বাৰু একো নাই তো এতিয়া মৰ্নিং চাহ খাবলৈ ধৰিছো আৰু পুৰা মানে গাইস চৰি হৈছে ভুজিয়া আৰু বন এতিয়া চাহকাপ খাই লও নহলে ঠাণ্ডা হৈ যাব আৰু আপোনালোকে মোক জলদি 500 কৰি দিয়ক তো গাইস মই স্পেশাল ব্লগ লৈ আনিম কৈ আছিলো মানে মোৰ হলে হয় গাইস কিছু মানে আনফলো কৰি সৰি গাইস अरे कहना क्या चाहते हो কৰি আনসাবস্ক্ৰাইব কৰি দিয়ে ন তাৰ কাৰণে 200 মানে এনেকুৱা কমি গল চাগে তো গাইস একো নাই জুনে ভাল পাই হিয়তে সাবস্ক্ৰাইব কৰিব না জবৰদস্তিটো সাবস্ক্ৰাইব লবলৈ নোৱাৰি তো গাইস তাৰ কাৰণে মই মানে একো নাই জুনে মোৰ ভিডিও চাই ভাল পাই হিয়তে নিজে সাবস্ক্ৰাইব কৰিব তো বেছি কথা নকও গাইস চাহকাপ আগতে খাই লও মানে অভ্যাস সিস্টেমে হৈ গৈছে এতিয়া খাবলৈ মন যায় মৰ্নিং মানে উঠে মাক ডাইৰেক্ট চাহ বনোৱা বুলি আৰু গাইস ভিডিও বিলাক আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আৰু ভিডিও বিলাক শেয়াৰ কৰিব লাইক কমেন্ট কেনেকৈ পাই কমেন্ট কৰি জনাব গাইস মোক চশমা পিন্ধিলে ভাল দেখে নে বেয়া দেখে কমেন্টত জনাবচোন তো গাইস চাহকাপ খাই লও অলপ কাম আছে কৰি লও তাৰপিছত লগ পাই আছো বাই আৰু গাইস কাম বনো কৰিলো ফ্ৰেশ হৈ ভাত খালো আৰু হঠাতে কলেজলৈ মাতিলে অলপমান কাম আছিল তো তাৰ কাৰণে কলেজলৈ আহি গলো আৰু নাহো বুলি ভাবিছিল গাইস এতিয়া আমি খাবলৈ কাৰণে ইচ্ছু ফুচকা গাইস এতিয়া যাম আৰু ফুচকা খাই তো গাইস ফুচকা খালো আৰু এতিয়া গৈ আছি ফলে খাই গৈ আছে তো এতিয়া ঘৰলৈ বুলি যাও আৰু তো গাইস ইফালে গৰম গৰম অমিতা আৰু দালি বনাই থৈ দিছে নাজানো মোবাইলত কোৱাৰ কাৰণে কালাৰটো ভাল দেখি নাপায় মই সব ভিডিওতে চাও তো গাইস এতিয়া খাম আৰু ইফালে তো গাইস ইফালে মানুমুনি আৰু আলুৰ ভাজি আৰু গাইস কলেজৰ পৰা আহি ভাত খালো তাৰ পিছত লগৰ কেজনীৰ লগত এনে অলপমান ওলাই আহিলো ইফালে আমাৰ চিকুকো লৈ আনিছো ঘৰত যেহেতু কোনো নাই আৰু গাইস ইফালে এতিয়া বনাম অমিতা আৰু ইফালে দালিখিনি তিয়াই থৈ দিছো তো গাইস মই আজি বনাম আৰু গাইস দালিখিনি কুকাৰত দি দিলো আৰু অমিতাখিনিও এতিয়া দি দিম ফাৰ্ষ্টতে বইল কৰি লম তাৰ পিছত তেল মাৰিম ইয়াতে নিমখ আৰু ৰংগুৰি দি দিব লাগিব তো গাইস ইফালে বেঙেনা ফ্ৰাই বনাম আৰু আছে বাট এই তিনটাই হৈ যাব তো গাইস কাটি লও নেক্সট ডে গুড মৰ্নিং গাইস তো ইফালে আজি ব্লগটো একদম সাবনৰ পৰা ষ্টাৰ্ট কৰিছো যোৱাকালি ব্লগটো মই ৰাতি সবজি বনোৱাৰ পিছত ভিডিও কৰা নহলে আৰু গাইস আৰু এতিয়া মৰ্নিং উঠি মই ইফালে চাহ বনাই আছো ফ্ৰেছ হৈ এতিয়া চাহ কাপ ফাৰ্ষ্টতে খাই লও তাৰ পাছতে আৰু যেহেতু দিনটো একদম চাহ কাপৰ পৰা ষ্টাৰ্ট হৈ গাইস মই কৈছোৱে চাহ খাই অভ্যাস হৈ গৈছে ৰাতিপুৱা চাহ কাপ নাখালে ভাল নালাগে তো ইফালে ଟିକେ ধুনীয়াকৈ গাখীৰ চাহ বনাই লৈছো আৰু ইলাইচি দিছো মোবাইলত তো কালাৰ বিলাক ভাল নাই দেখে নাজানো আৰু গাইস বহুত ধুনীয়া আছে কিন্তু ৰিয়েলত কেনেকুৱা দেখিছে ইফালৰ পৰা গাইস তো গাইস একদম গা পা ধুই লেটৰা হৈ আছে আৰু তো ধুম অলপ পাছত ভন্টি বোলে মিটিংলৈ যায় অলপ ৰেডি কৰি দিব লাগে চুলি ষ্ট্ৰেট কৰি মানে এইটো অলপ কৰিবলৈ লাগে বোলে তো লাগিব আৰু গাইস তো গাইস কৰি দিলো আৰু হৈ গল একদম সবকে কৰি দিবলৈ লাগে বুলি হেতৰ লগৰ কেজনী কৰি দিও তাৰ সইখিনি ইমান বহুত দেৰি লাগিব ৰে তে কৰি দি বাৰু অলপ কেনেকুৱা হয় এতিয়া জাস্ট ফ্ৰেশ হৈ আহিছো আৰু ভাত খাস খাই লও গৈ ইমানকে একো নকও তা গাইস ভিডিওটি স্কিপ নকৰি চাই থাকিব
তো এইফালে গাখীৰ আনিছে মইতো খাই বেয়াই পাওঁ অনলি মাহে খায় মা আৰু বা খায় তো এতিয়া গাইছ ভাত খাম তো গাইছ মৰ্ণিঙৰ ভাত খাইছ এইফালে দালি বেঙেনা আলুৰ ভাজি আৰু গাইছ এইফালে চিকেন তো গাইছ খাই লওঁ এয়াই আৰু গাইছ জলদি ভাত খাইছ খাই লওঁ দেই তো গাইছ আজি আমাৰ ঘৰত আহিছে ববিতা বাইদেউ সেইদিনাখন দেখাইছিলোঁ বাৰু ব্লগত আকৌ আজি আহিছে তাই ডান্সৰ প্ৰেক্টিচৰ কাৰণে কি হ'ল বাইদেউ मेरे लिए क्या लेके आए हैं बोलो रसगुल्ला रसगुल्ला जल्दी से निकल और मुझे खिला दो तो गाइस इफाले লৈ আনিছে ৰসগোল্লা ও ৰসগোল্লা নহয় লালমোহন ন थैंक यू दीदी वेलकम तो गाइस खा के देखती हूँ गाइस इधर बना रही है रोटी তো গাইজ ব্লগটো বহুত লং হৈ যাব তো তাৰ কাৰণে ইয়াতে ব্লগটো খতম কৰোঁ তো গাইজ ভিডিঅ'টো যদি চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে তো নেক্সট ব্লগত লগ পাই আছোঁ বাই বাই